हेलो छात्र छात्रीসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নং হৈছে 19 পাঠৰ নাম হৈছে যে জীৱন ধাৰণৰ মান উন্নয়ন প্ৰযুক্তিৰ প্ৰভাৱ গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰ কিটা আলোচনা কৰিম আৰু এটা কথা এইটো চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে সোৱা এবাৰ আমি কোশ্চেন কেইটালৈ আগবাঢ়িছো এইটো প্ৰথম কোশ্চেনটো কৈছে যে প্ৰযুক্তি কাক বলে তুমি জনা কেইবিধ মান প্ৰযুক্তিৰ সম্বন্ধ বস্তুৰ নাম লিখা উত্তৰটো হৈছে এনেকৈ লিখিবা কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা আহিলা পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলি কোৱা পাৰি প্ৰযুক্তি বস্তু কেইবিধ মান হৈছে দুৰ্যোগৰ মটৰ গাড়ী ৰেফ্ৰিজাৰেটৰ ঘড়ী এৰোপ্লেন ৰেলগাড়ী মোবাইল ফোন শীত তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ কম্পিউটাৰ ৰেডিঅ' চাইকেল বিজুলী কাপোৰ ধোৱা যন্ত্ৰ ৰকেট ইত্যাদি 2 নম্বৰ কোশ্চেনটো কৈছে যে আমাৰ জীৱন যাপনৰ মান উন্নয়ন প্ৰযুক্তিয়ে কেনে ধৰণৰ সহায় কৰিছে লিখা যেনে উত্তৰটো হৈছে আধুনিক শিক্ষাৰ প্ৰবাৰ লগে লগে মানুহৰ বৈজ্ঞানিকভাৱে চিন্তা চৰ্চা কৰি বিভিন্ন ধৰণৰ আহিলা পাতি তৈয়াৰ কৰিব পৰা হৈছিল এই উন্নয়ন আহিলা পাতি আৰু কৌশল প্ৰয়োগ কৰিহে প্ৰকৃত অৱদানসমূহ আমাৰ উপযোগক সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় এনেদৰে প্ৰযুক্তিৰে আমাৰ দৈনন্দিন জীৱনৰ অহৰহ সহায় কৰি আছে প্ৰযুক্তিৰে আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া আগৰ তুলনাত অধিক খৰচকীয়া আৰু আৰামদায়ক কৰি তুলিছে এইভাবে মানুহে কম সময়তে কম কষ্ট কম খৰচত বহুতো কাম কৰিব পৰা হৈছে দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগৰ আজিকালি বেছি সময় নালাগে পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি হৈ পৰিছে ফলস্বৰূপে বিভিন্ন দেশৰ মাজত বেপাৰ বৃদ্ধি হৈছে লগে লগে অৱসৰ বিনিয়োগৰ বাবে বিভিন্ন সুবিধাৰ সৃষ্টি হৈছে প্ৰকৃতিৰ অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্ৰমান্বয়ে উন্নয়নৰ পৰা উন্নয়নৰ স্তৰলৈ গৈছে 3 নম্বৰ কোশ্চেনটো কৈছে যে প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকৈ হলহেঁতেন বৰ্ণনা কৰা উত্তৰটো হৈছে প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী লেহেম গতি আৰু কষ্টকৰ হলহেঁতেন যিকোনো এটা কম কৰাৰ বাবে অধিক সময় আৰু খৰচৰ মাত্ৰা বৃদ্ধি হলহেঁতেন যাতায়াত ব্যৱস্থা অধিক কষ্ট আৰু সময় বেছি লাগিবলগীয়া হলহেঁতেন বেপাৰ ক্ষেত্ৰত যোগাযোগৰ বহুতো অসুবিধা আৰু সমস্যাৰ সৃষ্টি হলহেঁতেন মানুহৰ আয় বৃদ্ধি আৰু আজৰি সময় ৰাহি নোহোৱাহেঁতেন মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নয়ন নহলহেঁতেন 3 নম্বৰ কোশ্চেনটো কৈছে যে নদীৰ পানী প্ৰকৃত দান এনেদৰে আৰু কি প্ৰাকৃতিক দান আছে সেইবোৰ আমি কি কামত ব্যৱহাৰ কৰক ব্যাখ্যা কৰা উত্তৰটো হৈছে নদীৰ পানী প্ৰকৃত দান সেইভাবে সূৰ্যৰ মাটি আদি প্ৰাকৃতিক দান পানীৰ জলসিঞ্চন আৰু বিজুলী সৃষ্টিৰ ভাৱে আমি ব্যৱহাৰ কৰা সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত কামত প্ৰয়োগ কৰা গছ গছনিৰ পৰা বিভিন্ন আচবান পত্ৰ ঘৰ বন্ধা কামৰ উপৰি বিভিন্ন কামত ব্যৱহাৰ কৰা যায় মাটিৰ পৰা পোৱা খনিজ পদাৰ্থ আমি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ সেয়ে আমি ক'ব পাৰোঁ যে মানৱ সভ্যতা প্ৰকৃত আৰু প্ৰযুক্তি সমৃদ্ধ ফল এবাৰ আমি 5 নম্বৰটো আলোচনা কৰিম খালী ঠাই পূৰ কৰা ক নম্বৰটো কৈছে যে মানুহৰ ঢেৰখিনি ঠাইত হ'ব যে অভাৱৰ কোনো সীমা নাই হ'ব খ নম্বৰটো হ'ব জীৱন ধাৰণৰ মান ঢেৰখিনি ঠাইত হ'ব উন্নত কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক ঢেৰখিনি ঠাইত হ'লহেঁতেন এইটো হাবিয়াৰ গ নম্বৰটো কৈছে যে মানৱ সভ্যতা হ'ল ঢেৰখিনি ঠাইত হ'ব প্ৰাকৃতিক আৰু ঢেৰখিনি ঠাইত হ'ব প্ৰযুক্তিৰ সম্বন্ধ ফল গ নম্বৰটো হ'ব যে প্ৰযুক্তিৰে আমাৰ জীৱন
আগৰ তুলনাত অধিক খৰচকীয়া আৰু আৰামদায়ক কৰি তুলিছে। 9 নম্বৰটো কৈছে যে গোবৰৰ পৰা ঢেঁচখিনি ঠাইত হ'ব যে গোবৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তুত কৰা হয়। এবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 6 নম্বৰ কুৱেশ্যনটো কৈছে শুদ্ধ উত্তৰটো কাটি বাক্যটো শুদ্ধকৈ লিখা। ক নম্বৰটো কৈছে যে অভাৱ পূৰণৰ উপায় আৰু আহিলা সীমিত আৰু সীমাহীন। ক নম্বৰ উত্তৰটো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত। খ নম্বৰটো কৈছে দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগৰ আজিকালি বেছি সময় এইটো হ'ব নালাগে। যেনে উত্তৰটো হৈছে দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগৰ আজিকালি বেছি সময় নালাগে। গ নম্বৰটো কৈছে প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱিকাত অহনিহে সহায় আধুনিক কৰি আছে। গ নম্বৰ উত্তৰটো হৈছে যে প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনৰ অনহিৰে সহায় কৰি আছে। গ নম্বৰটো কৈছে যে প্ৰযুক্তিৰ সহায় নোহোৱাকৈ লৈ মানুহৰ সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিব সক্ষম হৈছে। গ নম্বৰ উত্তৰটো হৈছে যে প্ৰযুক্তিৰ সহায় লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিব সক্ষম হৈছে। 19 নম্বৰটো কৈছে যে পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু অচিনাকি। উত্তৰটো হ'ব যে 19 নম্বৰ উত্তৰটো হৈছে যে পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি। আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।